বাৰু প্ৰতিযোগিতাৰ মাজলৈ গৈছোঁ আৰু এইবাৰৰ প্ৰতিযোগী মূৰ্ছনা হাজৰিকা বিহু সম্ৰাজ্ঞী 2024 চনৰ দ্বিতীয়গৰাকী প্ৰতিযোগী মূৰ্ছনা হাজৰিকা এয়া মঞ্চত মূৰ্ছনা হাজৰিকা Beto
মইনা কৰিবি অনচনী হৈ কঁকাল ভাঙি ভাঙি হে মইনা নাচিবি অনচনী কিয় নাচলৈ নকৰিবি আমালৈ পেপাধাৰী মই বজাব পেপাতি মইনা চাৰি আঙুলি লগৰ তুলি ঐ বগলী খোজেৰে পৃথিৱী নাক পাব মইনা নাচনী নচোৱাৰ চলে কঁকাল ভাঙোতে ঐ মুচুক মাৰি ধৰিলে ঘৰলৈ ভতি যাবি নাচনী ৰৈ ধেমালি কৰোঁ নাচনী বিহুবাই ধেমালি কৰোঁ ঐ আকৌ নাচনী ৰৈ ধেমালি কৰোঁ নাচনী বিহুবাই ধেমালি কৰোঁ ঐ মোৰে বহনা গান খাৰুৰ বাজনী ঐ মোৰে বহনা নিকা নামে দুখনি ঐ মোৰে বহনা তোলৈ কোন মনতে কৰে ঐ মোৰে বহনা মৰণীয়া পথে ঐ মোৰে বহনা কুলি মাছ শুনিলো ঐ মোৰে বহনা বিহু
লাগিছে নাচো নাচো লাগিছে গাতে ঐ বিহু বিহু লাগিছে নাচো নাচো লাগিছে গাতে প্ৰতিযোগিতাৰ মঞ্চত আমাৰ দ্বিতীয় গৰাকী প্ৰতিযোগী মূৰ্ছনা হাজৰিকা মূৰ্ছনা সুন্দৰ হৈছে নাচ দৰ্শকেও নিশ্চয় ভাল পাইছে হাত চাপৰিয়ে কয় এইখিনিতে দুটি প্ৰশ্নৰ উত্তৰ দিব লাগিব ভাগৰ লাগিছে নিশ্চয় তথাপি ইয়াৰ পৰা দুটা প্ৰশ্ন বাছি ল'বলৈ মই অনুৰোধ জনালোঁ মূৰ্ছনা হাজৰিকা বিজুলী চপোৱা দিয়া আমাক প্ৰশ্নৰ উত্তৰ এতিয়া নমস্কাৰ পোনপ্ৰথমে মই সকলো উপস্থিত ৰাইজ আৰু শ্ৰদ্ধাৰ বিচাৰক মণ্ডলীসকলক মোৰ দলটিৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ মোৰলৈ অহা প্ৰথম প্ৰশ্নটি হৈছে অসমীয়া মহিলাই পৰিধান কৰা দুবিধ খাৰুৰ নাম কোৱা গামখাৰুক লৈ এটি যোজনা বা বিহু নাম এফাকি গামখাৰু মহিলাই পৰিধান কৰা এবিধ খাৰু আৰু 2 নম্বৰ খাৰু নাম ঠিক মই ক্ষমা কৰিব কিন্তু গামখাৰুক লৈ এটি যোজনা বা বিহু নাম এফাকি মই পুৰুষে গোৱা জাত নাম এফাকি গাবলৈ চেষ্টা কৰোঁ গামখাৰুক লৈ হাতত গামেখাৰু ও বান্ধৈ কোনে দিলে বাৰু ঐ হাতত গামেখাৰু ও বান্ধৈ কোনে দিলে বাৰু ও পৰিলে জুনুকা ও বাজে কি বকুল ফুল ঐ ৰুমালত টকৰ ফুল ও বান্ধৈ হাততে যে দুকাৰ ফুল প্ৰশ্নটো মোৰ বোধেৰে আহিছিল দীপা দাস বাইদেউৰ তৰফৰ পৰা মই প্ৰশ্নটোৰ প্ৰথম ভাগ অংশৰ উত্তৰ বিচাৰিম কিয়নো তেওঁ দিবলৈ অসফল হ'ল বাৰু কি খাৰু পিন্ধিছা এতিয়া হাতত নমস্কাৰ গামখাৰু আৰু এবিধ খাৰু বুলি ক'লে অসমীয়া খাৰু আমি মুঠি খাৰু বুলি ক'ব পাৰোঁ হয় চাগে শুনিছা মই এই মুহূৰ্তত তোমাৰ মনত পৰা নাই নহয় চাগে গামখাৰু মুঠি খাৰু গামখাৰু বুলি শিকোৱা হৈছে আৰু নামখাৰী হৈ হৈছে অকণমান কিন্তু আচলতে আৰু অলপ উন্নত হ'লে ভাল লাগিলে তথাপি তুমি চেষ্টা কৰিছা দেই ইমানখিনি নচাৰ পাছত আৰু এটা মোৰ অলপ ভাগে লাগিছে কৰিলে বুলি হাততে লগাই নকৰিলে যেনেকুৱাই বাজে হাততে যিটো কাৰণে ঠিক আছে ধন্যবাদ তোমালৈ আমাৰ অলপ ধন্যবাদ থাকি আৰু জন্ম দিছে ধন্যবাদ ধন্যবাদ দীপা বাইদেউ দ্বিতীয়টো প্ৰশ্ন এবাৰ তেওঁ অকণমান খোকোজা লাগিছে মই পঢ়ি শুনাবলৈ অনুৰোধ জনালোঁ প্ৰতিযোগীক প্ৰশ্নটি হৈছে
আয়োজক সমিতিয়ে মোৰ হাতত 3 পদ বস্তু দিছে সেই বস্তু কেইপদ আপোনাৰ ভাল লগা নাচনী এগৰাকী প্ৰদান কৰিব তোমাৰ নাচত মুগ্ধ হৈ মই সেই বস্তু কেইপদ তোমাক দিব বিচাৰোঁ বস্তু কেইপদ হৈছে নাচনী সেয়া তুমি কি কৰিবা মই তৃতীয় প্ৰশ্নটি বুজিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু মই সেইভাৱে অনুৰোধ জনাম বিচাৰক মণ্ডলীক যদি তেওঁলোকে অকণমান বুজাই দিব পাৰে প্ৰশ্নটি আমাৰ সন্মানীয় বিচাৰক শ্ৰীযুত উপেন নেওগ দেৱৰ তৰফৰ পৰা আহিছিলে মচুনা ভাগৰ লাগিছে চাগে নহয় জানো আচ্ছা প্ৰশ্নটো বুজাৰ অকণমান অসুবিধা হৈছে মোক আহোঁতে আয়োজক সমিতিয়ে ক'লে ছাৰ আপোনালৈ 3 পদ প্ৰস্তুত হৈছোঁ আৰু আপোনাৰ ভাল লগা বিহুৱতীগৰাকীক আপুনি প্ৰদান কৰিব যিগৰাকীয়ে ভাল পায় ভাল লাগে তোমাৰ অনুষ্ঠানটো ভাল লাগিল তাৰমানে ছাৰৰ মূৰ্চনাক ভাল লাগিছে হয় হয় গতিকে মই তোমাক সেই বস্তু 3 পদ উপহাৰ হিচাপে এই মঞ্চতে প্ৰদান কৰিবলৈ লৈছোঁ বস্তু 3 পদ হৈছে নাচনী মই সেই বস্তু 3 পদ ৰাইজৰ হাতত তোমাক এতিয়া অৰ্পণ কৰিম সেয়া তুমি কি কৰিবা ছাৰ আপুনি কোৱাৰ মতে আৰু মই বুজাৰ মতে মনটোৱে নাচনী বুলি কওঁতে শ্ৰেষ্ঠ নাচনী খিতাপৰ ফালে অলপমান মই বস্তু বুলি কৈছোঁ অলপ হাতৰ লগা প্ৰশ্নটি লাগিছে আমাৰ বিহুৰ লগত একেবাৰে এৰাব নোৱাৰা এটা সম্পৰ্ক সাজ পোছাক আমি পৰিধান কৰি আহিছোঁ নহয় জানো বিহুৱানখনো আমি দিওঁ বিহু সময়ত আৰু আমাৰ কি হৈছে বিহুটোৱে আমাৰ পূৰ্বপুৰুষসকলক বিচাৰে এতিয়া তুমি হয়তো এই কথাটো যে তুমি বৰমা ককা আইতাহঁতৰ ওচৰলৈ চাপিবা আৰু আমাৰ শ্ৰোতাদৰ্শকো মই ৰাইজলৈ খেলিব পাৰোঁ নিব বাইদেউ নিশ্চয় আপুনি ধৰকচোন মই প্ৰশ্নটি এইখিনিতে দৰ্শকক শুনাই দিব বিচাৰিছোঁ বিচাৰকে আপোনালোকলৈ ঠেলিব বিচাৰিছে প্ৰশ্নটো যদি কোনোবাই ধৰিব পাৰে সদাশয় ব্যক্তিয়ে দৰ্শকে শুদ্ধ উত্তৰ তাঁতৰ শালত চালি মাৰি নাচনি শুন গৰকা দপদপনি মাকুৰ মুখীত কীৰ্তনী শুন নাম এষাৰ গাই নহয় তাঁতৰ লগত গৰকাৰ লগত সংযোগ থাকে নাচনি খেলি থাকে সেয়া এই বস্তু 3 পদ নাচনি সেয়া তোমাক দিলে তুমি কি কৰিবা তাৰ ফলত ব্যৱহাৰ কৰিব লাগিব ঠিক আছে ধন্যবাদ বিশেষভাৱে পুৰস্কৃত হ'ব আপোনালোক দেই যিয়ে শুদ্ধ উত্তৰ দিছে মই লগ পাম প্ৰতিযোগিতাৰ শেষত ধন্যবাদ মূৰ্চনালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু দলটিকো মই বিহুৰ ওলগ যাচিলোঁ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ধন্যবাদ সকলোকে মোৰ আৰু মোৰ দলটিৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰঙালী বিহুৰ শুভেচ্ছা ধন্যবাদ ধুনীয়া নাচনী যদি ধন্যবাদ